हेलो गाइस गुड मॉर्निंग की खबर आपलोक সকলোকে কাজিয়া জগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি গা পা ধুই কাম বন কৰি হ'ল কৰি কিনে এইফালে দেহালৈ চাইছোঁ গোটেই খেলনাগাল উলিয়াইছে ৰাতিপুৱাই এখন খেলি আছে আৰু আমাৰ পিতুটো এইটো দিয়া ভগৱানৰ ওচৰত ধূপচাকি জ্বলাই ল'লোঁ। ধূপচাকি জ্বলাই লৈ এইফালে ধূপচাকি জ্বলোৱা হৈ গ'ল, ভোক লাগি গৈছে। এইফালে চাহ বনাই আনিলোঁ। দেহাই ৰাতিপুৱা মেগী খালে, তাইলৈ অলপ এতিয়া গাখীৰহে বনালোঁ। মোলৈ চাহ, এইফালে চাহ ব্ৰেড আৰু দেহালৈ গাখীৰ খাই লওঁ এতিয়া চাহখিনি। মোৰ চাহ খোৱা হৈ গ'ল। এইফালে দেহা এতিয়া গাখীৰ খাই লওঁ। সেইটো মাইনাটো খেলাই আছে দে, তাকো গাখীৰখিনি খুৱাই লওঁ। ক'ত আছে ভনী? ভনী কাৰ ভনী? কাৰ? তোমাৰ? যাম। যাম ৰ'বা, এইখিনি খাই লওঁ। গেছটো দেখাই দিয়া, এইফালে দেখাই দিয়া। এইটো গেছ দেখাই নাই। আকৌ মেংগ কোনটো? মেংগ এইটো এইটো মেংগ। এপলটো কোনটো? এইটো কোনটো এপল? আমাৰ দুইজনীয়ে নাস্তা পানী কৰা হৈ গ'ল। এতিয়া আছে আমাৰ পিতুটো, তাকো অলপ কিবা খুৱাই দিওঁ। তাক মানে ব্ৰেড অকণকে গৰম পানীত ভিজাই খুৱাই দিম। এতিয়া পিতুলৈ পানী অকণ গৰমাই লওঁ। চুইচটো দি দিছোঁ, পানী হৈ আছে, ভৰাই থোৱা আছে। গৰম কৰি লওঁ তালৈ পানী অকণ। নহ'বা মই পিতুক ব্ৰেড অকণ খুৱাই দিওঁ। কি চলোৱা? হাজৰিকা? মই হাজৰিকা? হাজৰিকা দা? তুমি পইণ্টা? পিতুক খুৱাই লওঁ ৰ'বা। কি হ'ল পিতু? কেকটো এইটো সোমাই আছে। আছেতো তাত সোমাই আছে। এইটো ইয়াত সোমাই আছে। চলাই থাকা। বাকী বাচন চাচন ধোৱা হৈ গ'ল চাহ খোৱা। এইফালে অকণ মচুখনে বহিছোঁ, ভাতৰ যোগাৰ কৰিব হ'লেই কৰোঁগৈ আৰু। এইফালে আমাৰ দেহা খেলিয়ে আছে তেতিয়াৰ পৰা।
ভালেই হৈছে, এনেকৈ খেলি থাকিলেই ভাল, মানে নহ'লে মোবাইলটো বহুত চাই। এতিয়া দোকানে খেলনাখিনি উলিয়াই দিছোঁ, বিচনাত পঢ়ি খেলি আছে। নৰেহা কি খেলিছা? খেলনা খেলি আছে। এতিয়া মই ভাতো যোগাৰ কৰি লওঁ। আহি পাকঘৰ পালোহি, ভাত পানী বনাব হ'ল আৰু সেইফালে দালি আছে বুলি কৈছিলোঁৱেই, ভাজি আৰু ভাত বনাম। এয়া ভেন্দি আলু বনাম, ধুই মেলি থৈছোঁ, কাটিম আৰু। আমাৰ আকৌ দেহা চাওক চাদৰ মেখেলা বনাই সেই চব্জি। কি কৰিছে বটলৰ সাফৰখনত? কি কৰি আছা? কাম কৰি আছো। এইফালে এইকেইটা আজি দেউতা ডিউটিলৈ আহোঁতে এটা জাতিলাও আৰু এটা অমিতা লৈ আহিছিল। এইকেইটা কাইলৈহে বনাম বাৰু। এয়া আজি আমাৰ ভাত ৰেডি হৈ গ'ল, দালি, আচাৰ আৰু ভেন্দি আলু ভাজি, এটুকুৰা পিঁয়াজ। ভাত পানী খোৱা হৈ গ'ল, খাই বৈ তামোল চামোল খাই বহিছোঁ। দেহাক অকণ খুৱাই লওঁ দুপৰীয়া। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।